নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক আমাৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালো। আশা কৰো ভিডিঅ'টো যেন আপোনালোকে শেষলৈ চাই। বাস্তুশাস্ত্ৰৰ মতে আমাৰ দৈনন্দিন জীৱনত এনে বহু অভ্যাসৰ কথা উল্লেখ কৰা হৈছে যিয়ে এজন ব্যক্তিৰ জীৱনত নকাৰাত্মক পৰিস্থিতি সৃষ্টি কৰিব পাৰে। ইয়াৰ উপৰিও এই ভুল অভ্যাসবোৰে ঘৰত বাস্তুদোষৰ সৃষ্টি কৰিব পাৰে। ইয়াৰে এটা অভ্যাস হ'ল বিচনাত বহি খাদ্য খোৱা। আপুনি হয়তো বহুতো মানুহক বিচনাত বহি খাদ্য খোৱা দেখিছে আৰু হয়তো আপুনি নিজেও বা আপোনাৰ পৰিয়ালৰ সদস্যই কেতিয়াবা হলেও বিচনাত বহি খাদ্য খায়। বাস্তুশাস্ত্ৰৰ মতে এই কাম কৰাটো ভাল নহয়। ইয়াৰ ফলত জীৱনত বহুতো সমস্যা আহিব পাৰে। বিচনাত বহি খাদ্য খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবেও ভাল নহয়, লগতে আপোনাৰ আৰ্থিক দিশৰ বাবেও ভাল নহয়। বন্ধুসকল, আহক জানি লওঁ বাস্তুশাস্ত্ৰ আৰু জ্যোতিষশাস্ত্ৰত কিয় বিচনাত বহি খাদ্য খোৱাটো ভুল বুলি গণ্য কৰা হৈছে আৰু খাদ্য গ্ৰহণৰ শুদ্ধ নিয়ম কি সেয়া জানি লওঁ আহক। বাস্তুশাস্ত্ৰৰ মতে যি স্থানৰ বাবে যি কাম নিৰ্ধাৰণ সেই ঠাইত সেই কামেই কৰিব লাগে। বিচনাখন জিৰণি লোৱাৰ বাবে সৃষ্টি কৰা হৈছে, সেয়েহে ভুলতেও বিচনাত বহি কেতিয়াও খাদ্য খোৱা উচিত নহয়। তেনে কৰিলে মাতা অন্নপূৰ্ণা আপোনাৰ ওপৰত ৰুষ্ট হৈ যায়। বন্ধুসকল, বাস্তুশাস্ত্ৰৰ মতে বিচনাত বহি খাদ্য খোৱা লোকসকলে জীৱনত বাৰে বাৰে আৰ্থিক লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। তেনে লোকৰ হঠাৎ ডাঙৰ আৰ্থিক লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। আনহাতে ধৰ্মীয় গ্ৰন্থ অনুসৰি বিচনাত বহি খাদ্য খোৱাৰ ফলত দেৱী লক্ষ্মীৰ আশীৰ্বাদ ৰখি যায়, অৰ্থাৎ উপাৰ্জন কৰা টকা সঞ্চয়ৰ ক্ষেত্ৰত বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। বিচনাত বহি খাদ্য খালে ৰাহু গ্ৰহৰ পৰাও বেয়া ফল পোৱা দেখা যায়। এনে লোকৰ ঘৰত সদায় মানসিক অশান্তিৰ পৰিৱেশ সৃষ্টি হয়। বন্ধুসকল, এয়া আছিল বাস্তুশাস্ত্ৰৰ মতে বিচনাত ভোজন কৰা পৰিণাম। আহক এতিয়া জানি লওঁ বাস্তুশাস্ত্ৰৰ মতে ভোজন কৰা নিয়ম। বন্ধুসকল, বাস্তুশাস্ত্ৰৰ মতে ভোজন সদায় মাটিত বহি কৰিব লাগে। ভোজন কৰাৰ সময়ত সদায় উত্তৰ পূব দিশ হৈ কৰিব লাগে। খাদ্য খোৱাৰ পিছত কেতিয়াও বাঢ়ি বাচন বৰ্তন পাকঘৰত ৰাখিব নালাগে। বাস্তুশাস্ত্ৰৰ মতে আপুনি যি ঠাইত ভোজন কৰে সেই ঠাইখিনি সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু লগতে খাদ্য খোৱাৰ আগত সদায় ঈশ্বৰক প্ৰাৰ্থনা কৰিব লাগে। বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।